নমস্কাৰ বন্ধুসকল। তো বন্ধুসকল, আজি মই আপোনালোকৰ কাৰণে এনেকুৱা এটা চাকৰিৰ আপডেট লৈ আহিছোঁ য'ত আপোনালোকৰ মেট্ৰিক পাছ হ'লে বা 8 পাছ হ'লেও আপোনালোকে আবেদন কৰিব পাৰিব আৰু দৰমহাটো 30,000 টকা আছে। তো কি পোষ্ট হয় আপোনালোকে চব দেখাই দিছোঁ। তো বন্ধুসকল, ক'ত ভেকেঞ্চি ওলাইছে ফাৰ্ষ্টত এইটো দেখাই দিছোঁ মই। তো ভেকেঞ্চি এইটো ওলাইছে আপোনাৰ দেখিব নৰ্থ ইষ্টাৰ্ণ কয়েল ফিল্ড কোৱাল ইণ্ডিয়া লিমিটেড, মাৰ্গাৰিটা আছাম। আপোনাৰ দেখিব পাৰিব ইয়াতে লিখা আছে মাৰ্গাৰিটা আছাম, ইয়াতে দেখিব পাৰিব। তো বন্ধুসকল, এতিয়া কথাটো হ'ল যে কি পোষ্ট ওলাইছে। তো পোষ্টখিনিৰ মাজত আপোনালোকে দেখিব পাৰিব ভেকেঞ্চিখিনি ওলাইছে হেল্থ ডিপাৰ্টমেণ্টত ওলাইছে। তো কৰোণা ভাইৰাছৰ কাৰণে, ক'ভিড-19ৰ কাৰণে কি ভেকেঞ্চি আছে। ষ্টাফ নাৰ্ছৰ ভেকেঞ্চি আছে, তাতে চেলাৰী আছে 35,000। আৰু লেব টেকনিচিয়ানৰ ভেকেঞ্চি আছে, তাতে 32,500। আৰু ৱাৰ্ড বয় আৰু ৱাৰ্ড গাৰ্ল 30,000 চেলাৰী আছে। তো এইটোৱে মেইন কথাটো, কাৰণ ষ্টাফ নাৰ্ছ আৰু লেব টেকনিচিয়ান বহুত কম মানুহৰ থাকিব, কিন্তু ৱাৰ্ড বয় আৰু ৱাৰ্ড গাৰ্লৰ কাৰণে ভেকেঞ্চি যোনটো আছে এইটো মই অলপ আপোনালোকক অবিশেষ দেখাই দিছোঁ। তো আপোনালোকে দেখিব পাৰিব ইয়াতে লিখা আছে ৱাৰ্ড বয় আৰু ৱাৰ্ড গাৰ্লৰ যোনটো চেলাৰী আছে এইটো 30,000 টকা, বহুত বেছি চেলাৰী আছে। তো এতিয়া কথাটো হ'ল যে কোৱালিফিকেশ্যন কিমান লাগিব। তো এজ লিমিটটো চাই লওক। এজ লিমিটটো মেক্সিমাম আপোনালোকে 65 বছৰ হ'লেও আপোনালোকে আবেদনটো কৰিব পাৰিব। তো আপোনালোকক মই দেখাই দিছোঁ কি পোষ্টৰ কাৰণে কিমান কোৱালিফিকেশ্যন লাগিব। তো নাৰ্ছৰ কাৰণে যোনটো ভেকেঞ্চি আছে এইটোত আপোনালোকে গ্ৰেড নাৰ্ছিঙৰ চাৰ্টিফিকেট থাকিব লাগিব। আৰু লেব টেকনিচিয়ানৰ কাৰণে আপোনাৰ ডিপ্ল'মা থাকিব লাগিব লেব টেকৰ। আৰু ৱাৰ্ড বয় আৰু ৱাৰ্ড গাৰ্লৰ যোনটো পোষ্ট আছে সেইটো চাই লওক ক্লিয়াৰলি। ৱাৰ্ড বয়জ ৱাৰ্ড গাৰ্ল মাষ্ট বি লিটাৰেট এণ্ড হেভ এপ্টিটিউড ফৰ দ্য জব। তো লিটাৰেট কাক কয়? তো লিটাৰেট তেনেকুৱা মানুহ কয় যোনে পঢ়িব পাৰে, লিখিব পাৰে আৰু যিকোনো লেংগুৱেজৰ বিষয়ে ভাল আইডিয়া আছে। তো আপোনালোকে যদি নিজে পঢ়িব পাৰে, লিখিব পাৰে, তেনেকুৱা নহয় যে অকল মেট্ৰিক পাছে পঢ়িব লিখিব পাৰে, 8 পাছেও পঢ়িব পাৰে, কাৰণ ইয়াতে লিটাৰেট বুলি কৈছে। তো এনেকুৱা পোষ্টত মেক্সিমাম টাইমত এনেও 8 পাছ চাকৰিৰ মানে কোৱালিফিকেশ্যন থাকিলে আবেদন কৰিব পাৰে, বা মেট্ৰিক পাছ হ'লেও আপোনালোকে আবেদন কৰিব পাৰিব। কেনেকুৱা আবেদন আছে এইখিনি ফুল ইনফৰ্মেশ্যনটো আপোনালোকে দেখিব পাৰিব। আৰু যোনটো মোড অফ চিলেকশ্যন, তো চিলেকশ্যনটো আপোনালোকে দেখিব পাৰিব। তো ইয়াতে কেনেকুৱা চিলেকশ্যন প্ৰচেছ আছে এইখিনি ফুল আপোনালোকে দেখিব পাৰিব। তো বন্ধুসকল, এটা কথাটো হ'ল যে আপোনালোকে কেনেকৈ আবেদন কৰিব। তো হাউ টু এপ্লাই যোনটো অপশ্যন আছে এইটো আপোনালোকে এইখিনি পঢ়ি আপোনালোকে চাব পাৰিব কেনেকুৱা কি চিষ্টেম আছে। সেইকাৰণে মই ডেছক্ৰিপশ্যন বক্সত আপোনালোকে অফিচিয়েল ন'টিফিকেশ্যনটো লিংক দি দিম, আপোনালোকে ডাউনলোড কৰি পঢ়ি তাৰপিছত এপ্লাইটো কৰি ল'ব। বহুত বেছি চেলাৰী হয়, এইটো মিছ নকৰিব। তো বন্ধুসকল, আৰু এটা কথা যে আপোনালোকৰ যদি চৰকাৰী চাকৰিৰ বাহিৰে প্ৰাইভেট চাকৰিৰ ৰেগুলাৰ আপডেট লাগে, তেতিয়াহ'লে ডেছক্ৰিপশ্যন বক্সত মই বেলেগ এটা চেনেলৰ লিংক দি দিছোঁ। তাতে প্ৰাইভেট চাকৰি আৰু যিমান আপোনালোকৰ চাকৰি আহে এইখিনিৰ কাৰণে কেনেকৈ প্ৰিপেৰেশ্যন কৰিব, কি চিলেবাছ থাকিব, এইখিনিৰ কাৰণে আপোনালোকে আপডেট পাই থাকিব। তো এইটো মই ডেছক্ৰিপশ্যন বক্সত লিংক দি দিছোঁ, আদাৰ চেনেল বুলি লিখা আছে, আপোনালোকে তাতে চেক কৰি দেখিব পাৰিব। তো বন্ধুসকল, ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টো শ্বেয়াৰ কৰিব, ডেছক্ৰিপশ্যন বক্সটো এবাৰ চেক কৰি ল'ব। নেক্সট ভিডিঅ' আমি আকৌ লগ পাম, তেতিয়ালৈকে ধন্যবাদ।